আজি মুঠতে চেচ আৰু এখনো ফটো পোৱা নাই তাই কৈছে কি মই বোলে আয়নহঁত এইবাৰ যাওঁ মাহঁতৰ ঘৰলৈ মাহঁতক কালি লগ পাইছোঁ কিন্তু কপৌ ফুল ফুলিছে বুলি শুনিছোঁ ন প্ৰিছাই ল'ব এইবাৰ কপৌ ফুল বাকী আৰু কেয়া কাজবি নাই হিয়া নাই আৰু প্ৰিছাই আছে ইয়াত কপৌ ফুল ল'বলৈ এইজোপা কপৌ ফুল ভালকৈ ফুলাই নাই এই পা বেছি ফুলা নাই 3 পাহমান ফুলি আছে কপৌ ফুল পিছা চোৱাহি কপৌ ফুলপা চাই লৈ আহি বাহিৰে তাই কপৌ ফুল নিবলৈ আহিছে ছোৱালীজনী বুজিছা নাই তোমাৰে লাকখন ভাল এইবাৰ এতিয়া পিছা মানে লৈ যাব নি এইবাৰ লৈ যাবা ন আছে এজোপা এইজোপা এয়া কেতিয়া এইপাহ পূৰা ফুলিলে নেকি নহয় আধা ফুলিছে এইফালেও হৈ যাবগৈ বা মজা আৰু তগৰ ফুলো ফুলিছে তগৰ ফুল বহুত ফুলি আছে চব নিম এতিয়া তগৰ ফুল এয়া তগৰ ফুল বহুত তগৰ ফুল ফুলি আছে ভাত খালে নাই বাবা খালে এতিয়া কপৌ ঠিকে আছে কপৌ ফুল লৈ যাম এতিয়া লৈ যাম আজিয়ে লৈ যাম নাই আজিয়ে নিম নহয় এপাহ ভালকৈ ফুলিছে এপাহ ফুলিছে এপাহে নিব পিছাই আকৌ পিছত নিব লাগিব আমাৰ আৰু সৰু ল'ৰা ছোৱালী অন্যায় নহয় পিছায়ে পাব কেইবাপাহো কপৌ ফুল মা কি ধৰিছে পিছাই কিবা ধৰিছে মা তাই বৰ বেয়া এইজনী মা ভাত খালা বিহু কেলে মোৰ ভিডিঅ'টো চালা নাই সেইটোত বিহু দিছিলো ছোৱালী নহয় মই সেই বিহুটোতো হেৰি ছোৱালীয়ে ঢোল বজাইছে ভাল লাগে বৰ ভাল লাগে এইবোৰ হেৰি মানুহ এজনৰ তাই চিধা ফটো চাইছেহি চাই মানে মাহঁতৰ এলবামত চাইছে তাই সৰু ফটো বিচাৰিজনী ফটো নাই বোলে সৰু তাই এইটো সদায় কমপ্লেইন বায়েকৰ থাকে তাইহে নাথাকে মানে এইখন মোৰ হ'বলা বহি তুমি হেৰি নেকি তোমাৰ এনেই ফটো এইজনী মই চুলি চোৱা ক্ষীণমিন হিয়াৰহে ফটো উঠে সেইটো আগৰ আইতামাহঁতৰ ঘৰ এইজনী চাওঁ এজনী অমিশ্ৰণা এইজনী হিয়া সেইবোৰ দেখিহে তাই হেনো ফটো নাই দুখ প্ৰিছাৰ তাই সৰু ফটো কোনেও নথয় ছোৱালীজনী প্ৰিছাই মাক ধৰিছেহি দেই তাই হেনো সৰু ফটো মানে ককা আইতাকৰ ঘৰত নাই মোমাইকৰ ঘৰত তাই সৰু ফটো নাই গতিকে তাই খং মানে বায়েকৰ ঢেৰ ফটো আছে তাই হেনো নাই এতিয়া এলবামবিলাক মানে চাইছে ইয়াতে ওলাই নেকি তাই ফটো চেক কৰিছে প্ৰিছা মাইনাই আইতামাকক ধৰিব নহ'লে আজি ৰ'বা তুমি চবৰে ৰাখিছা আমাৰ সৰু ছোৱালীজনী কেলে নাই ৰখা বাৰু ফটো বা উলিয়াই দেখুওৱা আকৌ আছে বুলি ক'লে হয় নেকি এনেকে লৈ পেলাই শুই আছে চিম্পি মাহীয়ে অকণমানি মই চালেহে ওলাব ফটোবোৰ বেয়া হৈ গ'ল যে বহুত ফটো বেয়া হৈ গ'ল কথা এটা হ'ল আমাৰ যে এটা গ্ৰুপ আছে তাতে মানে কি হ'ল ইহঁতৰ চবৰে কেঁচুৱা ফটোবোৰ শ্বেয়াৰ কৰিছিলে আৰু তাইৰ এখনো ফটো নাই কেয়া কাজবি চবৰে আছিলে ন মা হিয়া ৰিয়া চবৰে মানে কিন্তু তাই নাই সেইকাৰণে মানে খং আজি পূৰা ধৰিছে হিয়া আইতাকক মই গমেই নাপাওঁ বিচাৰি থলো লৈ গ'ল নেকি তোমাৰ এইটো সেইটো গুটি
বাৰ ঢেৰ আছে মুঠতে বাৰ ঢেৰ আছে বায়েকৰ ঢেৰ আছে ন বাৰহে ঢেৰ আছে মায়ে এতিয়া বয়তে খুব নাতিনীয়েকৰ ফটো বিচৰাত ব্যস্ত হৈ ভয় খাইছে আইতাকে এতিয়া জানো হিয়াবাক বেছি মৰম কৰে নেকি তাই ফটোখননো কেলে নসজোৱা চবৰে সজাইছা মায়ে চব গণ্ডগোল কৰি দিছে আজি আইতাকে আইতা মায়ে আলমাৰিটো চুপিছে কিজানি তাই ফটো এখন ওলাই আজি ভাল হৈছে মুঠতে তাই ফটো নলিয়াকে তাই যায় ঘৰলে দেই আছিলে অকণমানি ফটো এখন এখনো নাই হয়ো কথাটো নোহোৱাও নহয় এই ক'লা চশমা পিন্ধা এখন আছিলে এখন ক'লা চশমা গ্লাছ পিন্ধা এখনহে আছিলে তাতো সজাই থৈছে ইহঁতক ক'লা চশমা পিন্ধা মাৰ হিচাপ ঠিক আছে এইখন ওলালে আৰু মজা লাগিছে চোৱাচোন কেনেকৈ ধুনীয়া ধুনীয়া হাঁহি আছে চুলিয়েকো অকণমান টিকনি বনানি নাই নহয় নহয় এনেকৈ হেৰিহে ইমান ধুনীয়া হৈছে ক'লা চশমা হাঁহি আছে কেনেকৈ চাহি আছে এয়া পালা দেখোন তোমাৰ ফটো এনেই দুখ কৰিছিলা তোমাৰ একদম হিৰইনৰ নিচিনা ফটো ৰাখিছে ফটো খুচৰি খুচৰি শেষত একদম ধুনীয়া ফটো এখন পালে আৰু এতিয়া সজাইছেগৈ দেই আলমাৰীত সিহঁতৰ লগতে চাবা জিলিকি থকা নহ'লে ধৰিব নাই সোমাই যাব তাত পৰি যাব মুখতে থোৱা ছাইডত কোনোবা ফালে অঁ সি বায়েক সেইজনী থুপুকাজনী সেইজনী ডাঙৰ হ'লো আৰু সেইজনী ৰিয়া সিফালে মেগীৰ লগতো আছিলে বাগানত থকা ৰিয়াক এফালে উলিয়াই দিয়া ফটো সজাওঁতে সজাওঁতে মানে বা কুলিমা ওলাইছে বা ঢেৰ আছে নহয় অকণমান ওলালেও বায়েক ঢেৰ আছে যে এয়া মা বাবা আকৌ দেই এয়া মা আৰু বাবা বিয়াৰ আগৰ নি এইটো আয়ন মই শাক পাত বুটলে লাগিলোহি এইবাৰ এয়া খুতৰা আছে দোৰোণ আছে এইবোৰ হেৰি আছে ধনিয়া অলপমান চবৰে তুলি তুলি লৈ যাওঁ বৰ ভাল লাগে নহয় এইবিলাক পিটিকাও খাব পাৰি ধনিয়া আমাৰ ধনিয়া চেচ হ'ল তুলসী পুলিও নিম মচন্দৰী পাতবোৰ বহুত ডাঙৰ ডাঙৰ যাওঁ আৰু কিছু শাক পাত তুলিলোঁ দেই মাৰ বাৰীখন একদম ধুনীয়াকৈ ঢেৰ গোটাইছে বস্তু মানে হেৰি গছ গছনি ঢেৰ আছে লাগতিয়াল বনদৰৱ মচন্দৰী ল'লোঁ তাৰপিছত ভেদাইলতা ল'লোঁ জিল মিল দোৰোণ খুতৰা এইবিলাক পিটিকা খামগৈ অঁ তাৰপিছত বাবা আমাৰ লগতে ওলাইছে বাবা তামোল খাবৰ হ'লেই তামোল কিনিব এপাক নোলালেনো কেনেকৈ হ'ব সদায় এপাক ওলাব লাগিব সেয়া লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থ'ব দেই